নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া মই পালেং শাকৰ ৰেচিপি বনাম। পালেং বুটলিবলৈ আহিছোঁ। পালেং শাক লৈ লৈছোঁ। তাৰপিছত এইফালে দাইল লৈ লৈছোঁ। আৰু ইয়াৰ লগতে পিঁয়াজ আৰু আলু লৈ লৈছোঁ। আলু আৰু পালেংখিনি মই এনেকৈ কাটি লৈছোঁ। আলু আৰু পালেং লগতে কাটি লৈছোঁ। দাইলখিনি ধুই লৈছোঁ, লগতে পিঁয়াজ কাটি লৈছোঁ। এতিয়া মই কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন গৰম হ'ল, এতিয়া মই তেল দি দিছোঁ। এতিয়া তেলখিনি গৰম হ'ল, মই কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি সিজাৰ পিছত মই এতিয়া কাটি লোৱা পালেং আৰু আলুখিনি দি দিছোঁ। দিবৰ কাৰণে মই হালধি দি দিছোঁ, তাৰপিছতে নিমখ দি দিছোঁ। এতিয়া মই দাইল দি দিছোঁ। এতিয়া মই গৰম পানী দি দিছোঁ।
এতিয়া মই কাটি লোৱা বিলাহীখিনি দি দিছোঁ। এয়া হৈ গ'ল, এতিয়া নমাই দিম। এয়া হৈ গ'ল পালেং ৰেচিপি। ভিডিঅ'টো চাই ভাল লাগিলে যে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নতুনকৈ চোৱাবিলাকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।